বেছিহে হয় নমস্কাৰ বন্ধুসকল কেনে আছে লৈ আহিছোঁ এটা ভ্লগ ভিডিঅ' আৰু লগত আছে তীৰ্থৰাজ একেবাৰে নালা দোস্ত বাকী আজি মানে কি আমি ভেলাঘৰ বুলি আৰু উৰুকা বুলি ঘৰতে আৰু পাৰ্টি কৰিম তাতে এইখিনি মাংস লৈ আহিলোঁ আৰু আটা আছে মানে ৰুটি বনাম বাকী চাই থাকিব ভিডিঅ'টো যদি আমি বজাৰখিনি কৰি আনিলোঁ আৰু ব'লক আমি ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ বন্ধুসকল আমাৰ ভাইটিয়ে এতিয়া মাংসখিনি ধুই আছে পূৰা ভালকৈ ধুবি দেই আৰু মাংসখিনি ধোৱাৰ পিছত এই মছলাৰে ভালকৈ মাৰি মাংসটো মিহলাই ল'ম তেতিয়ালৈকে মই আটাখিনি মানে এইখিনি মাৰাৰ ব্যৱস্থা কৰোঁ আৰু এই বস্তুটো আমি লৈ যাওঁ ইয়াত থৈ দিওঁ তাৰপিছত বেলনা চেলনা লাগিব বাৰু পিঠা আছে পিছত খাম বন্ধুসকল অকণমান চাফা তাফা কৰি লওঁ মানে এইখিনি জেগাখিনি অকণমান চাফা কৰি লওক এই মাংস বনাবৰ কাৰণে তো চাই থাকিব বন্ধুসকল এতিয়া আমাৰ ভাইটিয়ে মাংসত দি আছে তেল হ'ব ই বহুত এইদিনে খাবি কি হয় নাজানো আৰু এই অলপ দিয়ক লাষ্ট লাগি দিব লাগিব নহয় হ'ব মানে অকণমান দি লৈছোঁ এতিয়া পিছত লাষ্টত যেতিয়া ভাজি হৈ যাব তেতিয়া দিম বাৰু অকণমান বন্ধুসকল মাংসখিনি মাৰি হৈ গ'ল মানে এইটো মিহলাই হৈ গ'ল এতিয়া যাব কেৰাহীত মানে কেৰাহীটো এতিয়াও দিয়া নাই বাৰু কেৰাহীটোত দিম প্ৰথমতে বন্ধুসকল এতিয়া আটাখিনিহঁত মাৰি কেনে মানে ৰেডি কৰিলোঁ তাৰপিছত ই মাংস বনাই থাকিব কাৰিকৰে আৰু মই আটাখিনি মাৰিলোঁ থাকিম নমাই থাকিম থাকি দিম দে গাইছ ইয়াক এনে দৰমহা দি আনিলোঁ আমি কোনো কামৰ নহয় ফাইনেলি এইখিনি হৈছেগৈ আৰু ফাইনেলি মাংসখিনি হৈ গৈছে আৰু অকণমান সিজিলে মাংসখিনি হৈ গ'ল তাৰপিছত লাহে কৰি ৰুটি বেলিম এণ্ড হ'ব আবে পিছত পেট পূৰ্ণ হৈ গ'ল গাইছ অকণমান ঠাইত গোটেইটোৱে দি দিলে ৰেড চিলি আৰু কি হয় জানিছে দিয়াটো দি আছে তো গাইছ মাংসখিনি দেখি সঁচাকৈ লোভ লাগিছেনে আপোনালোকৰ বাৰু ভোকত থাকিব পৰা নাই আৰু কৈ আছে কেতিয়া খাব খাব পাম থাকি থৈ দে তাৰপিছত আৰু টকা যিখিনি হয় তেতিয়া সিজি থাকক আৰু আমি অকণমান এইফালে আহি যাওঁ তো বেলনাখন লৈ বেলনা চেলনা লৈ থাক লাডু কৰিবি মই বনাই যাম এতিয়া মাংসখিনি বনাই হৈ গ'ল মানে ৰেডি এইখিনি হ'ল এতিয়া নমাব থাকিব দিওঁ তাৰপিছত আহি গ'ল আমাৰ এইফালে ৰুটিখিনি এইখিনি কাম বাকী আছে এইখিনি কৰাৰ পিছত তেখেতে হেনো কিবা বেলেগ কিবা বস্তু বনাব তো সেইখিনি বনোৱাৰ পিছত ৰুটি বেলি থকা হৈছে ওপৰত নাই কোনো আটা বাটা চাউলখিনি
তো গাইজ এতিয়া হৈ গ'ল ৰুটি তৈয়াৰ মানে বেলা হৈ গ'ল এতিয়া এইটো যাব টাৱাত আৰু তাৰপিছত পেটত আমাৰ কাইকৰ বহুত ডেঞ্জাৰাছ Just like I'm talented. এতিয়া থ'ব লাগিব এণ্ড এইটো থ'ব লাগিব বৰ্তমান এতিয়া ইয়াত গাইজ ই বোলে কিবা বনায় কি বনায় এতিয়া সিহে জানে কিন্তু কিবা এটা বনাব তো খাবলৈ পাম বুলি মই ভাবি আছোঁ তো কি হয় নাজানো মই অকলে খাম তই খাবা নেকি অঁ কাপোৰ এখন দিবে ফ্ৰেণ্ডছ এতিয়া আমি মানে খাম আৰু খাই বৈ লোৱাৰ পিছত আকৌ আপোনালোকৰ ওচৰলৈ আহিম খোৱাটো নেদেখা ন ইয়াৰ কাৰণে ভিডিঅ'টো লাইক কৰি দিব আৰু বাকী কমেণ্ট কৰি জনাই দিব যদি ভাল লাগিছে তেনেহ'লে আকৌ এবাৰ এনেকৈ ব্লগ ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈকে বাকী